হ্যালো ফ্ৰেণ্ডছ, কি আপুনি জানিব বিচাৰে নেকি যে প্ৰতি ছেকেণ্ডত প্ৰতি মিনিটত এই পৃথিৱীখনত কিমানজন মানুহ জন্ম লাভ কৰি আছে আৰু কিমানজন মানুহ মৰি আছে? এনেবোৰ কিছুমান ইণ্টাৰেষ্টিং আৰু ইনফৰ্মেটিভ কথা আজি এই ভিডিঅ'টো আপুনি লাভ কৰিব আৰু ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। এই ভিডিঅ'টো একেবাৰে শেষলৈ চাই থাকিব। নমস্কাৰ বন্ধুসকল, মই দীপজ্যোতি আৰু মোৰ ইউটিউব চেনেল এছামিজ বিৱৰণলৈ আপোনাক স্বাগতম জনাইছোঁ। ফেক্ট নম্বৰ 5, আমি সকলোৱে গ্ৰামাৰত শিকি আহিছোঁ যে কোনো ঠাইৰ নামৰ আগত কেতিয়াও দা নবহে, অৰ্থাৎ দা গুৱাহাটী, দা আছাম কেতিয়াও নহয়। আনকি পৰীক্ষাত আমি ঠাইৰ নামৰ আগত কেতিয়াবা দা বহুৱাই 1 নম্বৰ মিছ কৰাৰো বহুত ৰেকৰ্ড আছে। কিন্তু পৃথিৱীৰ দুখন দেশ গাম্বিয়া আৰু বাহামাছে সিহঁতৰ নামৰ আগত দা বহুৱাইছে, অৰ্থাৎ এতিয়া সেই দেশ দুখনৰ নাম দা গাম্বিয়া আৰু দা বাহামাছ। তেওঁলোকে কি ভাবিবা নিজৰ নামৰ আগত দা বহুৱাইছে সিহঁতেহে জানে। যি কি নহওক, আপুনি তেওঁলোকে দা বহুৱাটো আপুনি ভাল পাইছে নে বেয়া পাইছে নিশ্চয় কমেণ্ট কৰি জনাব। ফেক্ট নম্বৰ 4, পৃথিৱীৰ মুঠ জনসংখ্যা এতিয়াও 8 বিলিয়ন ক্ৰছ কৰা নাই। কিন্তু ঠিক একে সময়তে 10 কোৱাড্ৰিলিয়ন বিভিন্ন ধৰণৰ পোক পৰুৱা আমাৰ ওচৰে পাজৰে ঘূৰি আছে। এইটো শুনি আপুনি নিশ্চয় আচৰিত যে 10 কোৱাড্ৰিলিয়ন মানুহতকৈ বহু গুণে বেছি। কিন্তু ইয়াতকৈ আচৰিত হ'বলগীয়া কথাটো হৈছে যে আমাৰ পৃথিৱীৰ যিমান মানুহ আছে তাৰ টোটেল ওজন যোগ কৰিলে যিমান হ'ব তাৰ সমানেই হ'ব পোক পৰুৱাৰ ওজন। অৰ্থাৎ পোক পৰুৱাৰ টোটেল ওজন যিমান হ'ব মানুহৰো টোটেল ওজন একেই হ'ব। ফেক্ট নম্বৰ 3, আপোনাৰ পূৰ্বপুৰুষ হৈছে আপোনাৰ ককা আজো ককা। কিন্তু মই আজি আপোনালোকক এনে এজন আপোনাৰ পূৰ্বপুৰুষৰ কথা ক'ম যিজনৰ নাম আপোনাৰ ককা আজো ককা কোনেও নাজানে। আপোনালোকে নিশ্চয় ভাবিছে কোন সেইজন হৈছে গেংগিছ খান। পৃথিৱীৰ প্ৰতি 200জন মানুহৰ মাজৰ এজন মানুহৰ পূৰ্বপুৰুষ গেংগিছ খান। তেওঁ আছিল মোগল সম্ৰাট। তেওঁৰ জীৱনকাল আছিল 1162 চনৰ পৰা 1227 ভিতৰত। কিন্তু তেওঁৰ এই জীৱনকালত তেওঁ কাউণ্টলেছ অৰ্থাৎ অগণন ল'ৰা ছোৱালীৰ দেউতাক হৈছিল। এতিয়া তেওঁৰ বংশধৰ কিমান সেয়া একদম গণিব নোৱাৰা। এতিয়া বৈজ্ঞানিকসকলে বিশ্বাস কৰে যে প্ৰতি 200জন মানুহৰ এজন মানুহৰ পূৰ্বপুৰুষ গেংগিছ খান। এইখিনিতে এটা কথা কৈ থওঁ যে গেংগিছ খানে কেৱল আমাৰ পূৰ্বপুৰুষ নাছিল, আমাৰ পূৰ্বপুৰুষ বহুতো আছিল। অৰ্থাৎ যেতিয়া পৃথিৱীৰ যেতিয়া মানুহবোৰ বান্দৰ টাইপৰ আছিল তেতিয়া সেইবোৰে আমাৰ পূৰ্বপুৰুষ। অৰ্থাৎ গেংগিছ খান কেৱল আমাৰ পূৰ্বপুৰুষ নহয়, গেংগিছ খানটো বহুত পাছত জন্ম লাভ কৰে। ফেক্ট নম্বৰ 2, কি আপুনি ফেচবুক ইউজ কৰে নেকি? নিশ্চয় কমেণ্ট কৰি জনাব, কাৰণ আজিৰ এই ফেক্টটো ফেচবুকৰ লগত জড়িত। ফেচবুকৰ বৰ্তমান এক্টিভ ইউজাৰ হৈছে 2 বিলিয়ন। আৰু আপুনি শুনি আচৰিত হ'ব যে চাইনা, ব্ৰাজিল আৰু ইউনাইটেড ষ্টেট অৰ্থাৎ আমেৰিকাৰ যদি মুঠ জনসংখ্যা আমি যোগ কৰোঁ, অৰ্থাৎ 3খন দেশৰ যদি আমি মুঠ পপুলেশ্যন যোগ কৰোঁ, তেন্তে তথাপিও ফেচবুকৰ এক্টিভ ইউজাৰতকৈ কম হ'ব, অৰ্থাৎ 2 বিলিয়নতকৈ কম। অৰ্থাৎ ফেচবুকে ইমানবোৰ মানুহক একেলগ কৰি ৰাখিছে। ফেক্ট নম্বৰ 1লৈ যোৱাৰ আগতে আপুনি যদি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি লওক, কাৰণ এনেকুৱা ধৰণৰ ইণ্টাৰেষ্টিং আৰু ইনফৰ্মেটিভ ভিডিঅ' এই চেনেলটোত আপলোড কৰি থাকোঁ। ফেক্ট নম্বৰ 1, কি আপুনি জানিব বিচাৰে নেকি যে এই পৃথিৱীখনত প্ৰতি ছেকেণ্ডত প্ৰতি মিনিটত কিমানজন মানুহ জন্মি আছে, কিমানজন মানুহ মৰি আছে? আজি মই আপোনালোকক এনেকুৱা এটা ৱেবছাইটৰ কথা ক'ম যিটোৰ দ্বাৰা আপুনি ঘৰতে বহি লাইভ আমাৰ পৃথিৱীখনত কিমানজন মানুহ মৰি আছে, জন্মি আছে, এই সকলোবোৰ তথ্য লাভ কৰিব। সেই ৱেবছাইটটো হৈছে ৱৰ্ল্ড পপুলেশ্যন ক্লক। আপুনি চিম্পলি গুগলত ৱৰ্ল্ড পপুলেশ্যন ক্লক টাইপ কৰক, তাৰপাছত আপোনাৰ প্ৰথম যিটো ৱেবছাইট আহিব তাত ক্লিক কৰক। তাৰপাছত আপুনি অলপ টাইম বাট চাব লাগিব, আপোনালোকে স্ক্ৰীনত দেখাই পাইছে। অলপ টাইম বাট চোৱাৰ পাছত তাৰপিছত লোড হ'ব, তাৰপিছত আপুনি সকলো তথ্য লাভ কৰিব। তাত প্ৰতি ছেকেণ্ড আপোনালোকে দেখিছে যে কিমান স্পীডত জনসংখ্যা আমাৰ বাঢ়ি আছে। আশা কৰোঁ ভিডিঅ'টো চাই আপুনি নিশ্চয় ভাল পাইছে। যদি ভাল পাইছে তেন্তে মোৰ ভিডিঅ'টো লাইক কৰিব নাপাহৰিব, আৰু আপোনাৰ ভিডিঅ'টোৰ ওপৰত যি মতামত সেয়া নিশ্চয় কমেণ্ট কৰি জনাব। আৰু এবাৰ কৈ থওঁ যে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ ইমানেই, লগ পাম অন্য এটা নতুন ভিডিঅ'লৈ। ধন্যবাদ।